বন্ধুসকল আজি আমি আহিছো অৰিজা ইকো ফাৰ্ম খুব ধুনীয়া এটা ৰেষ্টুৰেণ্ট ভিমৰালি যোৱাৰ ৰাস্তাৰ ভিমৰালি পোৱাৰ আগতে আপোনালোকে পাই যাব উজাইৰ পৰা গ'লে ভিমৰালি পোৱাৰ আগত আপোনালোকে এইখন পাই যাব চাওক কিমান ধুনীয়া পৰিৱেশটো চাওক আপোনালোকে একেবাৰে নিজান ঠাইত আৰু খুব ধুনীয়াকৈ ট্ৰেডিশ্যনেল হিচাপত আছে যিবিলাক খাস খজ্জা বা ধুনীয়াকৈ ৰাখা যিবিলাক বয় বস্তু সব ভিতৰত খুব ট্ৰেডিশ্যনেল যিবিলাক ট্ৰেডিশ্যনেল পুৰণা আমি সৰু থাকোঁতে দেখা পাইছিলোঁ সেই বস্তুবিলাক চাওক এতিয়াও পোহৰ আছে আন্ধাৰ হোৱা নাই গতিকে লাইটিঙৰ যিটো ধুনীয়া সৌন্দৰ্য এইটো এতিয়ালৈকে দেখা পোৱা নাই অলপ পিছত আপোনালোকে দেখা পাব এতিয়া আমি সন্ধিয়া সময়ত গৈছোঁ কাৰণে এতিয়াও পোহৰ আছে চাওক কিমান ধুনীয়া এটা পৰিৱেশ ইয়াত চাওক আমি অলপ সময় বহিছোঁ ভাগৰ লাগিছে ইয়াত চাওক গৰু গাড়ীখন চাওক ইয়াতেই আছে আৰু বহুতো তেনেকৈ ট্ৰেডিশ্যনেল বস্তু আছে মই সব দেখুৱাই আছোঁ আপোনালোক লগত থাকিব আজিৰ ভিডিঅ'ত আৰু মোৰ ভিডিঅ'টো লাষ্টলৈকে চাব আৰু যিমান পাৰে আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব এইটো চাওক ৰেষ্টুৰেণ্টখনৰ যিটো কাউণ্টাৰ তাৰ পিছফালে আমি গৈ আছোঁ পিছফালে এখন গেম জ'ন আছে গেমিং জ'ন চাওক দেখোন এইটো চাওক গেমিং জ'নটো ইয়াত চেছ কেৰম আপোনালোকে খেলিব পাৰিব এখন ঝুলনাও আছে ইয়াতে ঝুলনাও ঝুলিব পাৰে ইয়াতে চাওক একেবাৰে জংঘলৰ মাজতে তেনেকৈ বহাৰ এটা ঠাই আছে খুব ধুনীয়া ঠাইটো এতিয়া আমি এই কাউণ্টাৰৰ ফ্ৰণ্টেদি আমি ভিতৰলৈ সোমাই যাম এয়া চাওক ভিতৰৰ দৃশ্যখিনি গোটেইখিনি আপোনালোক দেখুৱাই আছোঁ ভিতৰৰ দৃশ্যখিনি চাওক কিমান ধুনীয়াকৈ ট্ৰেডিশ্যনেল হিচাপত চব ৰখা আছে চাওক মই বস্তুখিনি দেখুৱাই আছোঁ আপোনালোকে নিশ্চয় চাব বন্ধুসকল এয়া চাওক চাবিৰ ওপৰলৈ উঠি গৈছে ওপৰত কিছুমান আপোনাৰ ট্ৰেডিশ্যনেল বস্তু ৰখা আছে যেনেকৈ যঁতৰ দেখা পাইছোঁ আমি আৰু বহুতো বস্তু আছে ট্ৰেডিশ্যনেল আৰু তলতো কিছুমান চাওক ইফালে এয়া তলত কিছুমান ট্ৰেডিশ্যনেল বস্তু যেনেকৈ উকা তাৰপিছত আপোনাৰ আৰু এটা কিবা কুটি খোৱাৰ কাৰণে তেনেকৈ কিছুমান ট্ৰেডিশ্যনেল বস্তু আছে চব দেখুৱাই আছোঁ আপোনালোকক ইয়াতে চাওক পুৰণা হাৰিকেল যিটো আমি লেণ্টাৰ্ণ হাৰিকেল যিটো এইটো দেখুৱাই আছোঁ এতিয়া চাবি নামি আহি আছে বন্ধুসকল চাওক খুব বতাহ মাৰি আছে খুব ভাল লাগি আছে বতাহটো গাত লাগি আছে আৰু আমাৰ খোৱা বোৱা শেষ হ'ল আমি এতিয়া ঘৰমুৱা আমাৰ যাত্ৰা আৰম্ভ কৰিম চ' বন্ধুসকল ভিডিঅ'টো কেনে পালে নিশ্চয় কমেণ্ট কৰি জনাব আৰু যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব আজিৰ ভিডিঅ'টো ইয়াতে শেষ কৰোঁ জয় হিন্দ জয় আই অসম